তো গাইজ বহুত দিনৰ মূৰত কলেজলৈ বুলি ওলাই আহিলোঁ। চ' আজি এটা মিনি ব্লগ ষ্টাৰ্ট কৰিছোঁ। তো ভিডিঅ'টো পূৰা কমপ্লিট চাই থাকিব। তো গাইজ কলেজ গৈ কেনে ডাইৰেক্ট ঘূৰি আহিলোঁ, কাৰণ আমাৰ ফিল্ড ভিজিট আছে, মানে কলেজৰ প্ৰেক্টিকেল আছে। কোনটো পাৰ্টছ মানে কি বেয়া হৈছে সেইবোৰ মানে ফটো মাৰি কেনে লিখিব লাগিব। সেইকাৰণে আমি মানে দিলাই ঘূৰি গৈছোঁ আৰু। তো গাইজ এইকেইটা মোৰ লগৰ হয়, আমি 6 জনে আহিছোঁ, ইহঁতে 4 জন আৰু আমি 2 জন ধুনীয়াকৈ আহিছোঁ। ডিলাৰবোৰ মানে ধুনীয়াকৈ বিচাৰি ফুৰিছোঁ আৰু চাবৰ কাৰণে। আৰু চাওক না, চুলিৰ অৱস্থা পূৰা বেকাৰ হৈ গৈছে। তো এতিয়া পালোহি আমি ডিলাৰ, আৰু ডিলাৰতে ইয়াতে মানে চাই থকা হৈছে কি হৈছে কি হোৱা নাই, পাৰ্টছবোৰৰ নাম সুধি থকা হৈছে। তো গাইজ এতিয়া আমি প্ৰেক্টিকেল কৰি কিনে আমি ঘৰা আহি থকা হৈছে আৰু ধুনীয়াকৈ মানে গাড়ীত। আৰু এয়া চাওক না, ৰাস্তাটো কি ধুনীয়া, আমাৰ বৰচলা ৰাস্তাটো, চিৰাজুলিটো বৰচলা, একদম মানে ধুনীয়া ৰাস্তা। আৰু এইজন চাওক, মোৰ পিছফালে আছে শিৱা, তাক মৰমতে নাম দিয়া হয় কালু বুলি, আমি মৰমতে নাম মাতোঁ আৰু কালু বুলি। আৰু ব'লক আমি এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি, পূৰা মজা আছে, চলো। ফাইনেলি ঘৰ পাই গ'লহি ফিল্ড ভিজিট কৰি কিনে। তো গাইজ ঘৰ পাই গ'লহি আৰু ঘৰৰ মানুহে ৰখি আছে। তো আজিৰ বাবে ভিডিঅ'টো বাই বাই, টাটা, লাভ ইউ।